পাঠশালাত কহিনুৰ থিয়েটাৰত অভাৱনীয় পৰিৱেশ হিলডোল ভাঙি টাইটানিক চাবলৈ আহিল হাজাৰ হাজাৰ দৰ্শক দ্বিতীয় দিনৰ দ্বিতীয় দৰ্শনী চাবলৈ আহিও উভতি গ'ল দৰ্শক পেণ্ডেলত সোমাই বাগৰি পৰে কেইবাগৰাকীও দৰ্শক আহত কেইবাগৰাকীও দৰ্শকক পাঠশালাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত কেইজনৰ অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে টাইটানিকৰ জ্বৰত আক্ৰান্ত হৈছে পাঠশালাবাসী আপোনালোকে দেখিবলৈ পাইছে দৃশ্যাংশ পাঠশালাত কহিনুৰ থিয়েটাৰত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে হিলডোল ভাঙি এনেদৰে টাইটানিক চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ দৰ্শক দ্বিতীয় দিনৰ দ্বিতীয় দৰ্শনী চাবলৈ আহিও উভতি গ'ল দৰ্শক আৰু লগতে পেণ্ডেলত সোমাই বাগৰি পৰিল কেইবাগৰাকীও দৰ্শক আহত কেইবাগৰাকী দৰ্শকক ভৰ্তি কৰোৱা হৈছে পাঠশালা চিকিৎসালয়ত আহত কেইজনৰ অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে এনেদৰে টাইটানিকৰ জ্বৰত আক্ৰান্ত হৈছে পাঠশালাবাসী মই পাঠশালাৰে হয় টাইটানিক চাব আহিছো নাই টিকট পোৱাই নাই এতিয়ালৈকে পোৱা নাই কালিৰ কাৰণে ৰখি আছো আৰু পাওঁ নে নাপাওঁ বা নাপালো টিকট নাপালো আজি কালিৰ কাৰণে চাই আছো পাওঁ নে নাপাওঁ আৰু বচালিৰ পৰা অখেন্দ্ৰ তালুকদাৰৰ ৰিপৰ্ট আছাম 15